নমস্কাৰ কেম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে এটা অসমীয়া ৰচনা লৈ আহিছোঁ, যিটো ৰচনা 6, 7, 8, 9 কেতিয়াবা ক্লাছ 10তো আহে। ইম্পৰ্টেণ্ট ৰচনা, বাতৰি কাকত। এই ৰচনাটো তোমালোকৰ কাৰণে লৈ আহিছোঁ। তো ব'লা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বাতৰি কাকত মানৱ জীৱনৰ এক লাগতিয়াল বস্তু। নানা বিষয়ৰ পুথি অধ্যয়ন কৰি যিখিনি জ্ঞান মানুহে সহজে আয়ত্ত কৰিব নোৱাৰে, সদায় বাতৰি কাকত অধ্যয়ন কৰা মানুহে সহজে সেইখিনি জ্ঞান আহৰণ কৰিব পাৰে। এখন বাতৰি কাকত পৃথিৱীত চুকে কোণে ঘটি থকা ঘটনাৱলীৰ আভাস ঘৰতে বহিয়েই গম পাব পাৰি। পৃথিৱীৰ ভিতৰত বাতৰি কাকতৰ উদ্ঘাটন হৈছিল ইউৰোপত। 1744 চনত প্ৰকাশিত ইণ্ডিয়া গেজেট কাকতখনেই আছিল ভাৰতৰ প্ৰথম বাতৰি কাকত। অসমত 1845 চনত প্ৰথম খ্ৰীষ্টান মিছনেৰীসকলৰ প্ৰচেষ্টাত অৰুণোদয় নামৰ বাতৰি কাকতৰ জন্ম হয়। তাৰ পিছৰ পৰা বিভিন্ন সময়ত অসম বান্ধৱ, আছাম বিলাসিনী, মৌ বাঁহী, জোনাকী আদি কাকত প্ৰকাশিত হয়। দৈনিক, সাপ্তাহিক, তিনিদিনীয়া এই কাকতবোৰ বিভিন্ন ভাষাত প্ৰচাৰিত হৈ আছে। বৰ্তমান যুগত বাতৰি কাকতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। জগতৰ বিভিন্ন প্ৰান্তত সংঘটিত ঘটনা, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, বিজ্ঞান, বেপাৰ বাণিজ্য, শিক্ষা, সংস্কৃতি, খেলা ধূলাৰ বাতৰি পৰিৱেশন কৰিব পৰাটোৱেই বাতৰি কাকতৰ সাৰ্থকতা। বাতৰি কাকতে কেতিয়াবা উৰা বাতৰি, অবাস্তৱ কাহিনী পৰিৱেশন কৰি জনগণক বিপথগামী কৰাও দেখা যায়। বহু সময়ত ৰাজনীতিৰ মেৰপাকত পৰি এক শ্ৰেণীৰ সুবিধাবাদীৰ হাতৰ পুতলা হৈ বাতৰি কাকতবোৰে নিজৰ পবিত্ৰ দায়িত্ব পালন কৰাত অসমৰ্থ হৈ পৰে। বাতৰি কাকতসমূহে তেনে শক্তিৰ কবলৰ পৰা মুক্ত হৈ সত্য, স্বাধীন তথা নিৰ্ভীকভাৱে জনসাধাৰণক সেৱাৰ মনোভাৱেৰে নিজৰ দায়িত্ব পালন কৰি নিজৰ সমাজৰ তথা দেশৰ উন্নতিৰ হকে কাম কৰাটোৱে আমি মনে প্ৰাণে কামনা কৰোঁ। বাতৰি কাকত হৈছে এক বিশেষ গণমাধ্যম, যাৰ জৰিয়তে জনসাধাৰণে সমাজৰ সকলো খা খবৰ লাভ কৰে। বৰ্তমান দাপোনস্বৰূপ বাতৰি কাকতৰ ওপৰত সকলোৱে গুৰুত্ব আৰোপ কৰা উচিত। এইখিনি আছিলে তোমালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট ৰচনা, এইটো পৰীক্ষাত প্ৰায়ে আহি থাকে। তোমালোকে ভালদৰে অধ্যয়ন কৰি পৰীক্ষাৰ আগতে মুখস্থ কৰি ল'বা, নহ'লে পৰীক্ষাৰ সময়ত তোমালোকৰ এটা মুখস্থ কৰাত বহুত অসুবিধা হয়। সেইকাৰণে আগতীয়াকৈ তোমালোকে এই ৰচনাটো মুখস্থ কৰি ল'ব লাগে। তো ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।